অসমৰ বৰপেটা জিলাৰ ৰামাপাৰা চৰত উদ্ধাৰ হৈছে এই মাছবিধ পৃথিৱী ধ্বংস হ'বলৈ গৈ আছে নেকি চিন্তিত হৈ পৰিছে পৃথিৱীবাসী এখন অসমত উদ্ধাৰ হৈছে এক অচিনাকি বিৰল প্ৰজাতিৰ মাছ ক'ৰ পৰা কেনেকৈ আহিল এই বিৰল প্ৰজাতিৰ মাছ অসমৰ চৰাঞ্চলত প্ৰতিবেদনৰ আৰম্ভণিতে মনত পেলাই দিওঁ যে শেহতীয়াকৈ সামাজিক মাধ্যমত ইতিহাসৰ প্ৰথমবাৰ সাগৰৰ গভীৰ তলদেশত বসবাস কৰা অৰফিছ আৰু ব্লেক ডেভিল এংগল ফিছ পৃথিৱীৰ সাগৰৰ উপকূলত দেখা গৈছে যাক লৈ চিন্তিত পৃথিৱীবাসী কিয়নো এয়া পৃথিৱী ধ্বংসৰ এটা গুৰুত্বপূৰ্ণ সংকেত বুলি বিভিন্ন তথ্যত পোৱা গৈছে এখন অসমত উদ্ধাৰ হৈছে এটা বিৰল প্ৰজাতিৰ অচিনাকি মাছ যাক লৈ বিভিন্নজনৰ বিভিন্ন মতবাদ অসমৰ বৰপেটা জিলাৰ ৰামাপাৰা চৰত উদ্ধাৰ হৈছে এই মাছবিধ বিৰল প্ৰজাতিৰ মাছটো চাবলৈ ভিৰ কৰে গাঁওবাসীয়ে ব্ৰহ্মপুত্ৰ নদীত জালেৰে মাছ মাৰি থকা অৱস্থাত ৰামাপাৰা চৰৰ এজন ব্যক্তিৰ জালত উদ্ধাৰ এই বিৰল প্ৰজাতিৰ মাছটো মেছেৰ আলী নামৰ লোকজনে জালেৰে মাছ মাৰি থকা অৱস্থাত হঠাতে তেওঁৰ জালত উঠে এই বিশেষ মাছবিধ ক'ৰ পৰা কেনেকৈ আহিল এই মাছবিধ কেৱল মাত্ৰ এয়াই নহয় উদ্ধাৰ হোৱা মাছবিধৰ নাম কি সেয়া সকলোৰে মনত প্ৰশ্ন বহুত দূৰ দূৰণিৰ পৰা জনতাই ভিৰ কৰিছে ৰামাপাৰা চৰত মাছবিধ এবাৰ চাব উল্লেখনীয় কথাটো আছে যে এই মাছবিধ সঁচাকৈ পৃথিৱী ধ্বংসৰ সংকেত নে অন্য কিবা এই ক্ষেত্ৰত আপোনাৰ মতামত কি সেয়া নিশ্চয় কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে এই খবৰৰ সম্পৰ্কত জ্ঞাত কৰি দিয়ক রাতে বারোটা বাজে খেয়া দিছি খেয়া দেওয়ার সাথে সাথে যেমন কি 1 ঘন্টা 1.5 ঘন্টা বাদে যেমন কি খেয়াটা উড়ানোর বাদে যেমন কি খেয়াটা উড়ায়া সেমলে টেমলে নিয়ে অনেক গেছি এখান থেকে গুলি নড়ে কিন্তু আমরা আছি গুলি সাপ একটু থাকেও গেছি তাও দেওয়ার পর না এটা গুলি সাপ না মাছ তাদের বললাম যে কি মাছ এটা জানি না নামটো নাজানো না না নামটা জানি না এইটো কি ঠাইখনৰ নাম কি এটা পামেশ্বর রামাপাড়া পামেশ্বর